এইকেইদিনটো চাগে ৰাইজ আপোনালোকে দেখি আছে, দেখিতো আমনিয়ে লাগিছে চাগে। বাল্য বিবাহৰ কাৰণে কেনেকৈ ল'ৰাবিলাকক এৰেষ্ট কৰি আছে, ল'ৰাবিলাকক ঘৰৰ মানুহে গৈ তাত কন্দা কটা কৰি আছে। পুলিচটো আহি ঘৰৰ পদূলিমুখৰ পৰাই উঠাই লৈ যায় ল'ৰাবোৰক। আজি ৰাতিপুৱা শোৱাৰ পৰা উঠি দেখিছোঁ আমাৰ পদূলিমুখত পুলিচৰ গাড়ী। মই আৰু ঘৰত ৰোৱা নাই, চিধা দৌৰিছোঁ বাৰীলৈ। পিছফালে গৈ বাৰী পাওঁতে চিন্তা কৰিছোঁ, ধেইত চালা কেলে পৰালোঁ, মইতো বিয়াই পতা নাই। তাৰপিছত আৰু বোলো যি হ'ল হ'ল আৰু। তাৰপিছত আৰু আহি আছোঁ, বাৰীৰ পৰা আহি থাকোঁতে চিন্তা কৰিছোঁ আজিতো চকলেট ডে হ'ল, চকলেট ডে, গতিকে গাৰ্লফ্ৰেণ্ডক দিবলৈ চকলেট এটাকে কিনি লৈ যাওঁ। কাষৰ দোকানখনৰ পৰাই আৰু ইফালে আহি থাকোঁতে ৰাস্তা কাষৰ দোকান এখনৰ পৰাই চকলেট এটা কিনি আহিলোঁ ঘৰলৈ। আহি গা পা ধুই মেলি আৰু চকলেটটো পকেটতে ভৰাই লৈ বাইকখনত উঠিবলৈ লৈছোঁ। তেনেকুৱা এটা মনত পৰিল, ধেইত চালা মোৰতো গাৰ্লফ্ৰেণ্ডো নাই। ভাল প্ৰেংক কৰি আছে তেলা মোৰ লগত।